হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? আৰু মই অসমৰ যিটো বৰ্তমান হেল্ল' গাইজ, কি খবৰ? ভালে আছেনে? আৰু মই এফালে গৈ আহিছিলোঁ বাটতে ৰখিলোঁ আৰু এটা ভিডিঅ' বনাবলৈ ল'লোঁ। আৰু অসমত বৰ্তমান যিটো ট্ৰেণ্ড চলি আছে তাৰ ওপৰতে ভিডিঅ'টো হ'ল। আচলতে বৰ্তমান যি বাল্য বিবাহৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে, এইটো এতিয়া মই ভাবোঁ মোৰ ফালৰ পৰা এইটো একেবাৰে বেয়া কাম কৰিছে। আচলতে সকলোৰে এটা ফেমিলি আছে, বিয়া পাতিলে অলৰেডি, তেওঁলোকে ল'ৰা ছোৱালী জন্ম হ'ল কিছুমানৰ, আৰু কিছুমানে ঘৰৰ পৰিয়ালৰ দায়িত্ব লৈ পিনি ঘৰখন চলাই আছে। তো তেনেকুৱা ক্ষেত্ৰত ঘৰৰ হাজবেণ্ডজনক বা পৰিয়ালটো মেইন মুৰব্বী মানুহজনক বা যিজনে ঘৰখন চলাই আছে, মা দেউতাকক চলাই আছে বা নিজৰ ঘৈণীয়েকক চলাই আছে, নিজৰ সন্তানক চলাই আছে, পঢ়াই আছে, তো তেওঁলোকক সেই মানুহজনক যদি গ্ৰেপ্তাৰ কৰি লৈ যোৱা হয় হঠাতে, তো সেইটো এটা ডাঙৰ কথা। আচলতে এইটো এটা ফেমিলিক ধ্বংসমুখলৈ ঠেলি দিয়া হ'ব। আচলতে নিজৰ মতা মানুহটো নহ'লে ঘৈণীয়েকজনীয়ে বা সেই সন্তানে কেনেকৈ কিদৰে আগবাঢ়ি যাব দেউতাকটো নহ'লে। তো তেনে ক্ষেত্ৰত চৰকাৰে ব্যৱস্থাটো নৰম হ'ব লাগে মই ভাবোঁ। আৰু তেওঁলোকে নতুনকৈ এটা ডেট লওক যে ইমান তাৰিখৰ পাছৰ পৰা যিখন বিয়া হ'ব। এতিয়া ধৰি লওক আজি এতিয়া যোৱা 2-3 দিনৰ পৰাই কামটো কৰি আছে, গ্ৰেপ্তাৰ কৰিছে। তো আজি এতিয়া 1 ফেব্ৰুৱাৰী, 2 ফেব্ৰুৱাৰী বা 3 ফেব্ৰুৱাৰী, 5 ফেব্ৰুৱাৰীৰ পৰা এটা ডেট দি দিয়ক, বান্ধি দিয়ক যে ইমানৰ পাছত যদি বিয়া হয় কোনোবা যদি তেনেকৈ বিয়া হৈ যায়, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বা তেওঁলোকৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। সেই ক্ষেত্ৰত তেওঁলোকে এখন আইন প্ৰণয়ন কৰক। আইন আচলতে আছেই, বস্তুটো সেই তাৰিখটো এটা বান্ধি দিয়ক। কিন্তু আগতে বিয়া হৈ যোৱাখিনি, আগতে যিখিনি হৈ গ'ল, তো সেইখিনি ক্ষেত্ৰত এতিয়া ইমান কঠিন হৈ লাভ নাই, যিহেতু হৈ গ'ল বিয়া অলৰেডি। তো তেনেকৈ কঠিন হৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰি আচলতে পৰিয়ালটোকহে ধ্বংস কৰা হ'ব আচলতে। আৰু দ্বিতীয় কথাটো হ'ল কি, চৰকাৰৰ আগতেও এখন আইন আছিলে, যিখন বাল্য বিবাহৰ প্ৰতিৰোধী আইন বা বাল্য বিবাহৰ বিৰোধীতে যিখন আইন প্ৰণয়ন আগতেও কৰাই আছিলে, পস্কো আইন আছিলে। তো সেইবিলাক ক্ষেত্ৰত তেওঁলোকে কঠিন হ'ব লাগে। তো আগতো যিহেতু আইন আছিলে এখন, তো বাকীখিনি সেইখিনি আৰু কথা। আপোনালোকে কি ভাবে কমেণ্টত জনাব। মইতো সম্পূৰ্ণ যিখিনি বাল্য বিবাহৰ বিৰোধিতা কৰিছোঁ, আৰু বাল্য বিবাহটো বিৰোধিতা কৰোঁ, কিন্তু নতুনকৈ গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰতো বিৰোধিতা কৰিছোঁ। গ্ৰেপ্তাৰ কৰিব নালাগে। নেক্সট যিখিনি হ'ব সেইখিনিকে আচলতে সেইখিনিৰ ওপৰতহে ব্যৱস্থা ল'ব লাগে, একশ্যন ল'ব লাগে বুলি মই ভাবোঁ।